কৰা আমি কেনেকৈ পাৰিম কেনেকৈ কৰাৰ কাৰণে মোৰ মনলৈ অহা ২-৪টা কথা কম আৰু সেই ২-৪টা কথা সেই সময়ত মাধৱদেৱে ঝুমুৰা ৰচনা কৰিবলৈ যোৱাৰ তেওঁৰ যিটো মানসিকতা সেই মানসিকতাটো আজিৰ ১বিংশ শতিকাৰ মানসিকতাৰ লগত মই তুলনা কৰি এইটোৱে জনাব বিচাৰিছোঁ যে গুৰুজনাই মাধৱদেৱ পুৰুষে যি ঝুমুৰা ৰচনা কৰিছিল সেই ঝুমুৰা যদি তেওঁ ১বিংশ শতিকাত ৰচনা কৰিলেহেঁতেন হয়তো তেওঁ দাদা চাহেব ফাল্কে বা ভাৰত ৰত্ন এনেকুৱা ধৰণৰ কিবা পালে কিন্তু এইটো কথা ঠিক সেই ধৰণৰ অধিকাৰ এই ধৰণৰ কোনো পুৰস্কাৰ এই ধৰণৰ সন্মানতকৈ এই দুজনা গুৰু বহুত ওপৰত ঈশ্বৰৰ অৱতাৰী গতিকে মই কথাটো উল্লেখে কৰিছোঁ এতিয়া কথা হ'ল কি মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোকে এতিয়া আধুনিক শিক্ষাৰে শিক্ষিত আধুনিক শিক্ষাত আজিৰ তাৰিখত আন্তৰ্জাতিক পৰ্যায়ত কি হৈ আছে আৰু গুৰু দুজনে আজিৰ পৰা ৫০০ বছৰৰ আগত কি কৰিছিল সেই দুটা বস্তুৰ অৱধাৰণা দিলে তোমালোকে হয়তো কাইলৈৰ পৰা দৈনিক ৰাতিপুৱা স্কুললৈ যাওঁতে কলেজলৈ যাওঁতে নামঘৰৰ ফালে মূৰ দোৱাই মাধৱদেৱ শংকৰদেৱৰ প্ৰতিচ্ছবি যদিও মানে এতিয়া বিভিন্ন ধৰণেৰে হৈছে বাৰু তোমালোকে হয়তো সেৱা কৰিব এই যে গুৰুজনাই লিখি থৈ গৈছিল গুৰুজনাৰ কথাটো এইকাৰণে আনিব লাগিব যে গুৰুজনাৰ চাহকুকুৱে হিচাপে লাগি আছিল মাধৱদেৱ আপোনালোকে জানে মই কবিৰৰ এটা কাহিনী কম তেনেকুৱা এটা কাহিনী মাধৱদেৱৰ কবিৰে ৰমানন্দৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিবলৈ বহুবাৰ গৈছে কিন্তু ৰমানন্দই তেওঁক শিষ্যত্ব দিয়া নাছিল এবাৰ ৰমানন্দই কৰিলে কি যে যেতিয়া গংগাত ৰমানন্দ মানে একদম ৰাতিপুৱাতে মানে প্ৰাতঃ স্নান কৰিবলৈ গৈছে তেতিয়া কবিৰে কৰিলে কি খটখটি এটা তেওঁ দীঘল দি পৰিছে এওঁ যেতিয়া নামি যায় স্নান কৰিবলৈ গংগালৈ আপোনালোকে সচৰাচৰ জানে আমি যেতিয়া খটখটি দি নামি যাওঁ যিবিলাক খটখটিত মই দিনটোত ৪-৫ বাৰ নামি থাকোঁ প্ৰতিটো খটখটি চাই চাই নানামো তেওঁ তেনেকুৱা হৈ গ'ল কি যেতিয়া নামি যাওঁতে কবিৰ যে শুই আছে দেখা নাই কবিৰৰ গাত তেওঁ ভৰি তোলে যেতিয়াই ভৰি লাগিল কবি জাপ মাৰি উঠিলে প্ৰভু মই আপোনাৰ চৰণত লাগো এওঁহে বোলে ৰামকৃষ্ণ ৰামকৃষ্ণ মই কি কৰিলো এতিয়া কবিৰে ক'লে যে ইতিমধ্যে আপোনাৰ চৰণে মোৰ শৰীৰ স্পৰ্শ কৰিছে গতিকে মই আপোনাৰ এতিয়া শিষ্য ৰমানন্দ কাম খাই গ'ল এওঁ বুকুত সাৱটি ধৰিলে সেইদিন ধৰি কবিৰ শিষ্য মাধৱদেৱে তেনেকুৱা কাম কৰিছে যেতিয়া ডাৱৰীয়া বতৰত গুৰুজনাই গণক পুখুৰীত গা ধুবলৈ গৈ চিন্তা কৰিলে যে মই এয়া যদি কাপোৰ তিয়াওঁ কাইলৈ মোৰ কি কৰিম এই বতৰটো এনেকুৱা ৰাতি ৰাতি তেওঁ থাকে গণক পুখুৰীত ৰাতি ৰাতি গৈ কাটি কুচিলে গৈ কাপোৰ আনি গুৰুজনাৰ সাজৰ কাৰণে তৈয়াৰ কৰি উঠিছে এয়া হ'ল ভক্তৰ লক্ষণ মই ভক্তৰ কথাটো এইকাৰণে কৈছো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সন্মুখত যেতিয়া শিক্ষকসকল থাকে তোমালোকে জানিব লাগিব যে শিক্ষকসকল ঈশ্বৰৰ প্ৰতিমূৰ্তি তেওঁলোকে যি দিব সেইটো শিকিব লাগিব এই যে মাধৱদেৱে শিকিছে মাধৱদেৱো কম নাছিলে তেওঁ যিমান সেই ৰাজচৰিত কাব্যৰ পৰা আৰম্ভ কৰি ৰত্নাৱলী নামঘোষাটো মানে মাধৱদেৱে যদি অকল নামঘোষাই ৰচনা কৰিলেহেঁতেন তেওঁ হয়তো যুগে যুগে থাকিব যি নহওক মই ২-৩টা কথা তোমালোকৰ কাৰণে কম আমাৰ গুৰুজনে লিখি থৈ গৈছিলে যে যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰি কায়া এই কথাবিলাকৰ অৱধাৰণা ক'ৰ পৰা আহিছে ঋগ্বেদত এটা কথা উল্লেখ আছে যে মধু পাতায় ঋতায়তে মধু খৰন্তি সিন্ধৱঃ বনস্পতিৰ সন্তু ঔষধি ঋগ্বেদ ৰচনা হৈছিল ৫০০০ বছৰ ৬০০০ বছৰ আগত সেই যে শ্লোকত কি আছে যে আমাৰ চাৰিওফালে থকা যি মানে বায়ুমণ্ডল এই বায়ুমণ্ডল অমৃতৰ ভাণ্ডাৰ বিভিন্ন জলাধাৰ বিলাক হৈছে কি অমৃতৰ ভাণ্ডাৰ আৰু আমাৰ চৌপাশে যিমানবিলাক সেউজীয়া উদ্ভিদ আছে এই সেউজীয়া উদ্ভিদ বিলাক হৈছে কি ঔষধি বনস্পতি সেই যে যুগ যুগ ধৰি আমাৰ সমাজত সেই ধাৰণাটো চলি আছে
সেই ধাৰণাটো বিশ্ব প্ৰখ্যাপত